কি খবৰ আপোনালোকৰ মোৰ চেনেলত আপোনালোকক আকবাৰ স্বাগতম জনালো আৰু এতিয়া মই যাব ওলাইছো ভণ্টি এজনীৰ ঘৰত মানে কলেজ উইক হৈ আছে আজি কলেজৰ লাষ্ট ডে কলেজ উইকৰ সেইকাৰণে তাতে যাব ওলাইছো তাইক অলপ মেকআপ কৰি দিব লাগে বোলে সেইকাৰণে সোনকালে গা চা ধুই গৈ এতিয়া বাজিছে 9টা বাজিছে ওলাই কৰি যাওঁ সিহঁতৰ ঘৰত মই কেনেকৈ মেকআপ কৰোঁ আপোনালোককো দেখাম মোৰ ভিডিঅ'টো চাই থাকক আৰু কলেজতো কি কি প্ৰগ্ৰেম হয় সেইবোৰো দেখাবলৈ চেষ্টা কৰিম আচ্ছা জাষ্ট আহি পাই হলো এতিয়া ক'ত আছা ওলাই আছা এতিয়া আহি পাই গ'লো আৰু তাই কাপোৰযোৰ পিন্ধি আছে তাই আহিলে তাইক মেকআপটো কৰি দিম আৰু জলদি ওলাম কাৰণ বহুত দেৰি হৈ গৈছে এতিয়া 9:30 বাজিলে 10:30 ইয়াৰ পৰা যাব লাগে ওলাই আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক কলেজত ৰখাটো কিনি আনিছো চোৱা ডাঙৰটো কিন্তু ডাঙৰটো ললে ভাল ডাঙৰটো বা মেটেৰিয়েল অনলি এইটো ডাঙৰ ভাল লাগিব লৈ চাবা যদি ভাল নালাগে মায়ে লৈ যাওঁতে হাতে চাতে লাগি গ'ল নেকি লগালে ফুটৰ পেকেটটো লৈ ল'বা বুজিছা লাগিছে জানো ডাঙৰ ফুট ল'লে বেছি ডাঙৰ লাগিছে নেকি পুৰা মাজত হৈছে নে আইলাইনাৰটো দিয়া অতবা বস্তু মাজত বস্তুটো বিচাৰিবই পাৰে না অকণমান দেৰি লাগিব ওলাই হৈছে লাহে লাহে আৰু এতিয়া ময়ো চুলি তুলি আচুৰি কৰি ওলাই পেলাই যাম আৰু তেতিয়া আপোনালোকৰ লগত ভালকৈ কথা পাতিম আমাৰ ওলাই হৈ গ'ল এতিয়া আমি কলেজ যাম আৰু এয়া চাওক আমাৰ নাচনী কেনেকুৱা লাগিছে ক'ব ভাল লাগিছে নে বেয়া লাগিছে আৰু
যাম বহুত দেৰি হ'ল 11:30 বাজিলে একেবাৰে আপোনালোকৰ কলেজত গৈ লগ পাই আছোঁ কাৰণ বহুত দেৰি হৈছে আৰু এতিয়া এইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব এই আগত গাড়ীত উঠি ল'মগৈ আৰু চুলি তুলি শুকুৱাই নাই তেনেকৈ বান্ধি কৰি ল'লোঁ ব'লক তেন্তে যাওঁ কলেজলৈ মেগাজিন বনাই আছে আৰু এইফালে চবি হাই ভৰিয়া ক'ত গ'ল গুণ এইটো প্ৰাণ আৰু এজনী নিকিতা ধুনীয়া ধুনীয়া চবে বনাই আছে যে এজনী মই শিৱানী আৰু এইজনী স্মিতা ক্লাছে কৰি আহিছে গুণা হাই ভৰিয়া হাই এইফালে কৈ দিয়া মোক ভাল লাগিছে আজি বহুত এনজয় কৰিছোঁ বহুত এনজয় কৰিছো আমাৰ অকণ কৰি দেখাচোন কি এক্টিং কৰিবি আমাৰ অকণ অকণ কৰি দেখা না কচোন কি এক্টিং কৰিবি দেচোন কেনেকৈ কৰিবি দেখা অলপ টপিকটো কি তই মোক অকণমান হেল্প কৰি দিবিনে কি হ'ল তই ক সময়ত কি সময়ত কি হয় কি সময়ত কি হয় কচোন চমুকে ক'বলৈ অনুৰোধ জনালোঁ নমস্কাৰ ৰহা মহাবিদ্যালয় ছাত্ৰ সভাৰ উদ্যোগত যোৱা 8-1-2022 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ আজি চতুৰ্থ তথা অন্তিম দিন অন্তিম দিনৰ এই সাংস্কৃতিক কাৰ্যসূচীত উপস্থিত থকা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল কাৰ্যালয়ৰ কৰ্মচাৰী অহা কালিলৈ কিন্তু আমাৰ প্ৰশাসনৰ মানুহ আহিব গতিকে যিসকল ছাত্ৰ ছাত্ৰী কাইলৈ মাস্ক ব্যৱহাৰ কৰি নাহে তেওঁলোকক কিন্তু আমি সভাৰ পৰা বিদায় দিম যিসকল ছাত্ৰ ছাত্ৰীয়ে মাস্ক পিন্ধি আহিব তেওঁলোকে অনুষ্ঠান কাইলৈ উপভোগ কৰিব পাৰিব আৰু যিসকলে নাহিব তেখেতসকলে কাইলৈ গেটৰ পৰাই ঘৰলৈ বিদায় ল'ব লাগিব গতিকে মই প্ৰথম দিনাই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে পৰিৱেশ পৰিস্থিতি সকলোৱে গম পাই আছা যে তোমালোকে অন্ততঃ এই কামটো ভুল নকৰিবা কালিলৈ আমি স্থানীয় বিধায়ক মহোদয় স্থানীয় আমাৰ চক্ৰ বিষয়া মহোদয়ক আমি নিমন্ত্ৰণ জনাইছোঁ গতিকে তেখেতসকলৰেও এটা নিয়ম আছে গতিকে যদি দেখে আমাকে কৰ্তৃপক্ষ হিচাপে তেখেতে দায়ী কৰিব ছাত্ৰ ছাত্ৰীসকলক মই পুনৰ আহ্বান জনাইছোঁ তোমালোকে যাতে যাৰ আছে এতিয়া যাৰ হাতত এতিয়াও আছে ঐ ফুকুলালৈ তৰ কমুৱা এই দুৰু দুৰু কপিছে দিঙৰ বিৰিণা ও দে নচনি বজাই দে ঐ লাভৰি ঐ গগনা
মাত্ৰ 2 ঘণ্টামান লাগিব মা হেৰি মা কি পেহী লগত আহিছে নেকি মা এটা কাম কৰিবি পেহী লগত জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ আৰু বেছি পৰ নাই দিগন্ত পখাৰী লহ লহ অকমানকে দি লওঁ নেকি ঐ বিশাল ক'ত আছ আৰে আৰে চাৰ্জ নাই কি আকৌ পাৱাৰ বেংক নাই নেকি তোৰ ওচৰত দিম ন আৰে আহি যা না একো নহয় দে বাইক লাগিব মোক লাগিলে তই তোৰ ঘৰৰ মাটি বাৰী বেছি দে আমাৰ যে এই পিছফালে মাটি বিঘা যেন আছে বেছি দে মোক খালি বাইক লাগিব চিধা কথা আৰে কলেজলৈ ময়ো লাইনেল দি যাম বাইকত যাম দেবু কিন্তু আনন্দে লাগিলে কেনেকুৱা লাগিছে মজা লাগিলে মজা মজা বহুত ভোক লাগিছে আৰু গানৰ কি কয় এইটো কি কয় কি ভইচ ৰহিয়াল নহয়ো মিষ্টাৰ নহয় ভইচ ৰহিয়াল আছে আৰু নাচিব আছে ঘোষণা কৰিম এতিয়া হৈছে শ্ৰীমান ৰহিয়াল আৰু শ্ৰীমতী ৰহিয়ালৰ কম্পিটিশ্যন আৰু আপোনালোকে চাই থাকক আমিও চাই আছোঁ এনজয় কৰিছোঁ আপোনালোকেও এনজয় কৰক চাই ধুনীয়া লাগিছে ধন্যবাদ তোমাক বৰমাল্য অৰ্পণ কৰিবলৈ এফালেদি ৰৈ আছেহি শ্ৰীকৃষ্ণ আনফালে শ্ৰীৰামচন্দ্ৰ তুমি কাক কাৰ বৰমাল্য গ্ৰহণ কৰিবলৈ আগ্ৰহী হ'বা ব্ৰজৰাণী হয় মেম তোমাক বৰ ধুনীয়া লাগিছে থেংক ইউ মেম মই একদম সৰু তোমাক প্ৰশ্ন এটা এনে কৰিছোঁ আৰু মানে কি তুমি তোমালোকৰ ছোৱালীবিলাকেতো চুলি বান্ধা ন চুলি বান্ধি আৰু ইয়াত এনেকে অকণমান চুলি এনেকে উলিয়াই লোৱা তুমি ওলাইছা মানে সেই চুলিকেইডালক কি বুলি কয় বাৰু এতিয়া আমি গৈ আছোঁ কলেজত গানৰ প্ৰেক্টিচ কৰিব গান মানে সমবেত সংগীত আমি কাইলৈ ফ্ৰেছাৰ্ছত সমবেত সংগীত গাম সেইকাৰণে প্ৰেক্টিচ কৰিব গৈ আছোঁ আমি গানৰ প্ৰেক্টিচ কৰি থাকোঁতে ইয়াত চব শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ গৈ